ছোৱালী তুমি মোৰ শাৰদী প্ৰেমৰ। নমস্কাৰ বন্ধুসকল, কি খবৰ? তোমালোকক স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে আজিৰ আমাৰ এই চেনেললৈ। তোমালোকে যদি এনেকুৱা ধৰণৰ হোৱাটছআপ ষ্টেটাছ ভিডিঅ' বনাব বিচাৰা তেনেহ'লে তোমালোকে প্লে ষ্ট'ৰৰ পৰা কাইনমাষ্টাৰ এপ্লিকেশ্যনটো ইনষ্টল কৰি ল'বা। মোৰ অলৰেডি ইনষ্টল কৰা আছে, মই অ'পেন কৰিম। বন্ধুসকল, তোমালোকে কাইনমাষ্টাৰ এপ্লিকেশ্যনটো অ'পেন কৰাৰ পাছত তোমালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাবা। তোমালোকে দেখা পাই ওপৰত দেখিছা ক্ৰিয়েট নিউ, তাত ক্লিক কৰিবা। ক্লিক কৰি তোমালোকে 9:16 ইয়াত ক্লিক কৰিবা আৰু ওপৰত নেক্সট বুলি এটা অপশ্যন ওলাই আছে, তাত ক্লিক কৰি দিবা। নেক্সটত ক্লিক কৰাৰ পিছত তোমালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাবা। এতিয়া তোমালোকে ইমেজ বুলি এটা অপশ্যন ওলাই আছে লেফ্ট চাইডৰ ওপৰত, ইয়াত ক্লিক কৰিবা। ইয়াত ক্লিক কৰি তোমালোকে যিকোনো এখন বেকগ্ৰাউণ্ড চইচ কৰি ল'বা। মই ব্লেকখন চইচ কৰিছোঁ। এইটোৱে চইচ কৰি ওপৰত পঞ্চিনডাল ওলাই আছে, তাত ক্লিক কৰি দিবা। ইয়াৰ পাছত তোমালোকে বেকগ্ৰাউণ্ডখনত টাচ কৰি তলত তোমালোকে আঙুলিৰ সহায়ত অলপ দীঘল কৰি দিবা। তোমালোকে যিমান দূৰলৈকে বনাব বিচৰা ভিডিঅ'টো অলপ দীঘল কৰি দিবা। তাৰপিছত তোমালোকৰ দুখন ফটো ল'ব লাগিব। যি দুখন ফটো সহায়ত তোমালোকে ষ্টেটাছটো বনাবা, সেই ফটো দুখন ল'বৰ কাৰণে তোমালোকে ওপৰত দেখিছা এটা লেয়াৰ বুলি অপশ্যন, লেয়াৰত ক্লিক কৰি মিডিয়া বুলি ওপৰত ওলাই যাব, মিডিয়াত ক্লিক কৰি তোমালোকৰ ফটো দুখন চিলেক্ট কৰি ল'বা। বন্ধুসকল, তোমালোকে এনেকৈ ফটো দুখন চিলেক্ট কৰাৰ পাছত এখন ফটো তললৈ লৈ আহিবা, আৰু এখন ওপৰলৈ লৈ যাবা। তোমালোকে কোনখন ফটো ক'ত লগাব বিচৰা সেইটো কনফাৰ্ম কৰি ল'বা। মই এইখন ফটো তলত লগাব বিচাৰোঁ আৰু এইখন ওপৰত লগাব বিচাৰোঁ। যিখন তোমালোকে য'ত লগাব বিচাৰা ঠিক তেনেদৰে কনফাৰ্ম কৰি ল'বা। কনফাৰ্ম কৰি ওপৰত লগাব বিচৰা ফটোখনত ক্লিক কৰি অলপ ক্ৰপ কৰিব লাগিব। তেনেকৈ অলপ স্ক্ৰল ডাউন কৰিলে দেখা পাবা ক্ৰপিং বুলি এটা অপশ্যন। ক্ৰপিঙত ক্লিক কৰি এইটো অন কৰি ল'বা। অন কৰি অলপ ক্ৰপ কৰি দিবা তল চাইডটোৰ পৰা বা আৰু ওপৰ চাইডটোৰ পৰা ক্ৰপ কৰি দিবা। ক্ৰপ কৰি পেলাই ৰাইট হেণ্ডালত ক্লিক কৰি দিবা। ক্লিক কৰাৰ পাছত তোমালোকে অলপ জুম কৰি ফটোকপি এডজাষ্ট কৰি ল'বা। অলপ ধুনীয়া হ'বৰ কাৰণে তলৰ কাৰ্চিনডালে সৰু ডাঙৰ কৰা ফটোকপি আৰু ওপৰডালে পিকচাৰ কপি ৰোটেট কৰে। মই অলপ ওপৰৰ কাৰ্চিনডালৰ সহায়ত ৰোটেট কৰাই লৈছোঁ। ৰোটেট কৰে দেখিবলৈ ধুনীয়া হোৱাকৈ অলপ আৰু অকণ জুম কৰি ল'লোঁ। জুম কৰি এডজাষ্ট কৰাই ল'লোঁ। এতিয়া তোমালোকে দেখিছা ধুনীয়া হৈছে দেখিবলৈ অলপ। ফটোকপি আৰু অলপ ক্ৰপ কৰি লওঁ মই। এতিয়া মোৰ হৈ গৈছে। এতিয়া মই ভালদৰে এডজাষ্ট কৰি ল'লোঁ। এতিয়া দেখিছা ভালদৰে এডজাষ্ট কৰি ল'লোঁ। এতিয়া তলৰ ফটোকপি মই ঠিক তেনেদৰে এডজাষ্ট কৰি ল'ম। অলপ জুম কৰি ল'ম। জুম কৰি দেখিলা তোমালোকে ভালদৰে এডজাষ্ট কৰা হৈ গৈছে। এনেকৈ এডজাষ্ট কৰাৰ পিছত তোমালোকে ফটোকপি বেকগ্ৰাউণ্ডত এটা বৰ্ডাৰ দিব লাগিব। সেই বৰ্ডাৰটো মোৰ ওচৰত আছে অলৰেডি। সেই গতিকে মই এখন ইমেজ লৈ লৈছোঁ। বৰ্ডাৰৰ ইমেজ আছে। এইখন মই লৈ পেলাই এতিয়া ফুল স্ক্ৰীণ কৰি দিবলৈ হ'লে তোমালোকে যোনখন কেঁচি এটা অপশ্যন আছে তাৰ ছাইডত যোনটো বক্স আছে, বক্সত ক্লিক কৰি অফ হৈ আছে সেইটো মই তোমাৰ বগা যোনটো বক্স ওলাই আছে তাত ক্লিক কৰি দিম ডাঙৰটো। ক্লিক কৰি ওপৰ ৰাইট হেণ্ডালত ক্লিক কৰি তোমালোকে যোনটো মই ইমেজ ফাইল ল'লোঁ বেকগ্ৰাউণ্ডটো ক'লা সেইখনত মই ক্লিক কৰি তললৈ স্ক্ৰল ডাউন কৰিলে দেখিবা এখন ব্লেণ্ডিং বুলি এটা অপশ্যন আছে। ইয়াত ক্লিক কৰি তোমালোকে স্ক্ৰীণ বুলি যোনটো ওলাব তাত ক্লিক কৰি দিবা। ক্লিক কৰিলে দেখিবা তোমালোকে বেকগ্ৰাউণ্ডৰ বৰ্ডাৰটো বগা হৈ গৈছে। ওপৰ ৰাইট হেণ্ডালত ক্লিক কৰি দিলোঁ। তাৰপাছত তোমালোকৰ যিবোৰ ফটো লৈছিলা ফটোবোৰ অলপ দীঘলীয়া কৰি দিবা। হাতৰ আঙুলিৰ সহায়ত দীঘলীয়া কৰি দিবা। তোমালোকৰ যিমানটোলৈকে দীঘলীয়া কৰিছা ওপৰৰ বেকগ্ৰাউণ্ডখন ঠিক তেনেদৰে সকলোখিনি দীঘলীয়া কৰি দিবা। এনেকৈ দীঘলীয়া কৰি দিবা। মোৰ দীঘলীয়া কৰা হৈ গৈছে। এতিয়া তোমালোকে বন্ধুসকল তোমালোকে আখৰ লিখিবলৈ যোনটো ষ্টাইল বা ইফেক্ট ব্যৱহাৰ কৰিবা সেইখন ব্যৱহাৰ কৰিম। তাৰ ইমেজখন ব্যৱহাৰ কৰিম। ব্যৱহাৰ কৰিব হ'লে ঠিক তেনেদৰে প্ৰথমলৈ গুচি আহিবা। এনেকৈ এই যোনটা ৰঙা আঁচ ওলাই আছে সেইডাল প্ৰথমলৈ লৈ আহিবা। আনি পেলাই লেয়াৰত ক্লিক কৰিবা। তাৰপিছত মিডিয়াত ক্লিক কৰি তোমালোকে যিখন ডাউনলোড কৰি থৈছা বা তোমালোকে যিখন লগাবা সেইখন যদি তোমালোকক লাগে এইখন মোক মেছেজ কৰিবা, মই দি দিম। এইখন এনেকৈ লৈ ল'বা। লৈ পেলাই ঠিক তেনেদৰে এইখনো দীঘলীয়া কৰি দিবা।
দীঘলীয়া কৰি দিবা তোমালোকে যিমান কৰিব বিচৰা আকৌ ইয়াতে ক্লিক কৰি ইমেজটোত তেতিয়া লোৱা ইমেজখনত অলপ জুম কৰি দিম অলপ ডাঙৰ কৰি পেলাই তোমালোকে দেখিও ধুনীয়া হোৱাকৈ ভালদৰে অলপ বেকা বেকি কৰি মেলি যেনেকৈ বিচৰা তেনেকৈ লগাই ল'বা মই দেখিছা কি ধুনীয়াকৈ লগাই লৈছোঁ এতিয়া আমি এটা গান এড কৰিম গানটো এড কৰিবলৈ হ'লে তোমালোকে অডিঅ'ত ক্লিক কৰিবা আৰু তোমালোকে য'ত গানটো আছে গানটো লৈ ল'বা মই গানটো লৈ লৈছোঁ মই শেৱালি তুমি গানটো ল'ম ভাস্কৰ অফিচিয়েলৰ লৈ পেলাই গানটোত ক্লিক কৰি প্লাছ আইকনটোত ক্লিক কৰি দিবা তোমালোকে তেতিয়া গানটো অট'মেটিক এড হৈ যাব আৰু ওপৰত ওলোৱা পৰঠিনডাল ক্লিক কৰি দিবা গানটো এড হৈ যাব আৰু এনেকৈ প্লে' কৰি চাবা তোমালোকক যদি মিউজিকখিনি নালাগে তেনেহ'লে মিউজিকখিনি কিমান দূৰলৈকে আছে তেনেকৈ তোমালোকে দীঘলীয়াকৈ লৈ আহিবা আহি পেলাই তোমালোকে গানটোত ক্লিক কৰিবা আৰু ৰঙা কাৰ্ভডাল দেখিছা তোমালোকে গানটো যোনখিনিৰ পৰা গাব বা তোমালোকক মিউজিকখিনি যদি প্ৰয়োজন নাই সেইখিনি কাটি দিব বিচৰা তেনেহ'লে ৰঙা কাৰ্ভডালৰ ওচৰত ৰখাই তোমালোকে তলে স্ক্ৰল কৰিলে দেখিবা ট্ৰিমটো এনেকৈ কেঁচি এখন অপশ্যন তাত পাবা তাত ক্লিক কৰি তোমালোকক বাওঁহাতৰখিনি নালাগে লেফ্ট ছাইডৰ যোনখিনি মিউজিক সেইখিনি নালাগে সেই গতিকে মই ট্ৰিমটো লেফ্ট মাৰিছোঁ মোক বাওঁহাতৰখিনি নালাগে লেফ্ট ছাইডৰ আকৌ এতিয়া তোমালোকে গানটো আগলৈ নিবলৈ হ'লে গানটোত প্ৰেছ কৰি পেলাই আঙুলিৰ সহায়ত আগলৈ লৈ আহিবা আগলৈ লৈ আহিলে দেখিবা আকৌ এইখন কাট খাই গৈছে তেনেকৈ ধৰা মই অলপমান কাটি দিম যিখিনিৰ পৰা গানটো গাব সেইখিনিৰ পৰা মোক লাগিব সেই গতিকে মই এইখিনিৰ পৰা গানটো গাব মই সেইকাৰণে আকৌ গানটোত ক্লিক কৰিছোঁ ক্লিক কৰি কেঁচিডালৰ সহায়ত আগৰখিনি চোৱা কাটি দিছোঁ মই কাটি দিলোঁ তাৰপিছত এতিয়া মই গানটো স্পেচ হেঁচি পেলাই আগলৈ লৈ আহিম এয়া চোৱা হৈ গৈছে এতিয়া এইখিনিৰ পৰা গানটো আৰম্ভ কৰিছে এতিয়া আমি লিখিব লাগিব শেৱালি তুমি গানটো লিখিবলৈ হ'লে তোমালোকে ওপৰত দেখিছা এটা লেয়াৰ বুলি অপশ্যন আছে লেয়াৰত ক্লিক কৰিবা ক্লিক কৰিলে দেখিবা টেক্সট বুলি এটা ওলাই আছে টি ওলাই থকা তাত ক্লিক কৰিবা তাৰপিছত গানটো যি গাই তোমালোকে লিখিব পাৰিবা যিখিনিৰ পৰা গানটো আৰম্ভ কৰিছে সেইখিনিৰ পৰা লিখিবা শেৱালি তুমি লিখিলোঁ মই ধৰা শেৱালি তুমি লিখাৰ পাছত অ'কেটো ক্লিক কৰি দিবা ক্লিক কৰাৰ লগে লগে অলপ ডাঙৰ কৰি ল'বা তোমালোকে যদিহে শেৱালি তুমি আখৰৰ ষ্টাইলটো সলনি কৰিব বিচৰা তেনেহ'লে কিছুমান অসমীয়া ফ্ৰণ্ট লাগিব সেই ফ্ৰণ্টখিনি মোৰ ডাউনলোড কৰা আছে সেই গতিকে মই ল'ম ইয়াতো কিন্তু গোটেইখিনি ইংলিছ ফণ্ট আছে এই ফণ্টখিনি তোমালোকে ব্যৱহাৰ কৰিলেও অসমীয়া ষ্টাইল সলনি নহয় এয়া মই ডাউনলোড কৰা আছে কাৰণে অসমীয়া ফণ্ট ষ্টাইল সলনি হৈ গ'ল তুমি নামটোত যোনটো লিখিলা তাত ক্লিক কৰি ডাবুলত ক্লিক কৰি ফণ্টটো চিলেক্ট কৰি ল'বা এনেকৈ ক্লিক কৰাৰ পিছত হৈ গৈছে তাৰপিছত তোমালোকে যদি কালাৰ চেঞ্জ কৰিব বিচৰা সেই শেৱালি তুমি লিখাটো তাতে ক্লিক কৰি তোমালোকক কেঁচিখনৰ চাইডত এটা বগা অপশ্যন ওলাই আছে তাত ক্লিক কৰি ৰং ধেৰ পাবা তোমালোকে যিকোনো ৰং চাৰ্চ কৰিব পাৰিবা এয়া এনেকৈ হৈ গৈছে কালাৰ এতিয়া তোমালোকে শেৱালি তুমি আখৰটো ধুনীয়াকৈ উলিয়াব বিচৰা শ্ল' মোশ্যনত তেনেহ'লে ইন এনিমেশ্যন বুলি আছে তাত ক্লিক কৰিবা তুমি যিকোনো ইফেক্ট দিব বিচৰা কেনেকৈ ফাৰ্ষ্টত ওলাব বস্তুটো আৰু কেনেকৈ ফিনিচিং ল'ব শেৱালি তুমি ধুনীয়াকৈ ওলাইছে আৰু ধুনীয়াকৈ যাবলৈ হ'লে তোমালোকে আউট এনিমেশ্যনত ক্লিক কৰিবা তাৰপিছত কেনেকৈ যোৱাব বিচৰা তোমালোকে ইয়াত ধেৰ অপশ্যন পাই যাবা ক্লিক কৰি দিবা হৈ গৈছে এতিয়া শেৱালি তুমি গান যোনটো লিৰিক্সখন কিমান দূৰলৈকে গাইছে সেইখন শুনি ল'ম শেৱালি তুমি এইখিনিকে গাইছে মই কাৰণে তুমি স্ক্ৰীণত টাচ কৰিলে ৰখি যাব এতিয়া মোক বেকৰখিনি নালাগে সেই গতিকে মই পাছৰখিনি কাটি দিম তুমি যোনখিনিকে গানটো গালে সেইখিনিকে ৰখাই দিবা ৰখাই পেলাই তুমি লিখা শেৱালি তুমি লিৰিক্সটো তুমি তাত ক্লিক কৰি তাৰপিছত ডাবুল ছাইডত দেখিবা কেঁচি এখনৰ অপশ্যন আছে তাত ক্লিক কৰি মোক পাছৰ চোৱা নালাগে সেই গতিকে ট্ৰিমটোৰ ৰাইট প্লে'হেড ক্লিক কৰি দিম ই কাট খাই গ'ল এতিয়া চোৱা তুমি মোৰটো এতিয়া গাইছে তুমি মোৰটো সেই লিৰিক্সটো পাছতে আছে সেই গতিকে মই এইখিনি ক্লিক কৰি তুমি মোৰটো লিখি দিম তুমিতো লিখাই আছা এতিয়া মোৰটো লিখিলে হ'ব এতিয়া মোৰ লিখি পেলাই আকৌ অ'কে কৰিলোঁ তেনেকৈ ধৰা তেনেকৈ লেয়াৰত গৈ টেক্সটত গৈ লিখিব লাগিব এতিয়া মই মোৰটো অকণ ডাঙৰ কৰি ল'ম হাতৰ সহায়ত ডাঙৰ কৰি পেলাই এনেকৈ ডাবুলেট ক্লিক কৰি তোমালোকে ফণ্টটো চিলেক্ট কৰি যি কালাৰ দিব বিচৰা কালাৰটো কালাৰ দি তাৰপিছত তুমি মোৰটো এতিয়া চোৱা মোৰটো এইখিনিকে গাইছে চ' এই পাছৰখন দৰকাৰ নাই মই টীমটো ৰাইট অফ প্লে হেড মাৰি লৈছোঁ কাম দৰকাৰ নাই এতিয়া চোৱা
শেৱালি তুমি মোৰ সাৰ এতিয়া এইখিনিলৈকে গ'ল তুমি মোৰটো হৈ গ'ল তুমি মোৰটো অহা যোৱা এনিমেশ্যনটো সলাই লওঁ ইন এনিমেশ্যন কৰিবা তাৰপিছত তোমালোকে যিটো ষ্টাইলত দিব বিচাৰা দিব পাৰিবা আৰু আউট এনিমেশ্যন দিব পাৰিবা এয়া চোৱা ধুনীয়াকৈ দি দিছোঁ তাৰপিছত শাৰদী প্ৰেমৰ গাইছে মই এতিয়া লিখিম শাৰদী প্ৰেমৰ তেনেকৈ আকৌ লিখাৰে লিখিবা এয়া মই লিখিলোঁ শাৰদী প্ৰেমৰ এয়া চোৱা এতিয়া আকৌ মই ডাঙৰ কৰি ল'ম ডাঙৰ কৰি পেলাই ডাবুলেট ক্লিক কৰি ফন্টটো চেঞ্জ কৰি ল'বা চেঞ্জ কৰি কালাৰ চেঞ্জ কৰিব পাৰিবা তাৰপিছত তেনেকৈ শাৰদী প্ৰেমৰটো ধুনীয়াকৈ যদি উলিয়াব বিচৰা তেনেহ'লে তোমালোকে ডাবুলেট নহয় চৰি তাৰপিছত ইন এনিমেশ্যন ক্লিক কৰিবা ক্লিক কৰি তোমালোকে যিকোনো এটা ইফেক্ট ব্যৱহাৰ কৰিব পাৰিবা তাৰপিছত আউট এনিমেশ্যন যিটো ষ্টাইলত আখৰটো যাবগৈ সেইটো দিব পাৰিবা এনেকৈ দিব পাৰিবা যিটি শেৱালি তুমি মোৰ সাৰদী প্ৰেমৰ এনেকৈ দিব পাৰিবা সাৰদী প্ৰেমৰ এইখিনিলৈকে শাৰদী প্ৰেমৰটো আছিলে আৰু বাকী চোৱাটো মোৰ প্ৰয়োজন নাই সেই গতিকে মই কেঁচিখনৰ অপশ্যনটো ক্লিক কৰি পাছৰ চোৱা মই কাটি দিবলৈ হ'লে ট্ৰিমটো ৰাইট প্লে হেড মাৰি দিলোঁ এয়া কাট খাই গ'ল এয়া চোৱা মোৰ সাৰদী প্ৰেমৰ ঠিক তেনেদৰে এটা সম্পূৰ্ণ গান বনোৱা হয় তোমালোকে গোটেই গানটো শুনি শুনি এনেকৈ টাইপ কৰিব পাৰিবা টাইপ কৰি তোমালোকে যদিহে ইয়াত এটা কালাৰ এটা অহা যোৱা কৰি থকা ৰোটেট কৰি থকা দিব বিচৰা তেনেহ'লে দিব পাৰিবা যিকোনো বস্তু দিব পাৰিবা এতিয়া মই দিম সেই গতিকে মিডিয়াত মোৰ ছেভ আছে এয়া মই মিডিয়াৰ পৰা লৈ ল'ম ডাউনলোডত আছে মোৰ তাৰপিছত এইটো কালাৰ লৈ ল'লোঁ কালাৰটো লৈ পেলাই তোমালোকে ফুল স্ক্ৰীণ কৰিবলৈ হ'লে এয়া হোৱাইটটো ক্লিক কৰি দিবা তাৰপিছত ৰাইট চিনেলত ক্লিক কৰি তোমালোকে যিটো এতিয়া ভিডিঅ' ল'লা গ্ৰীণ স্ক্ৰীণৰ ৰঙা আৰু নীলা সেইটোতে ক্লিক কৰি তললৈ স্ক্ৰল কৰিলে দেখিবা ব্লিণ্ডিং বুলি এটা অপশ্যন আছে ব্লিণ্ডিঙত ক্লিক কৰি স্ক্ৰীণ কৰি দিবা এইখিনি এতিয়া কিমান ধুনীয়া হৈ গৈছে শেৱালি তুমি মোৰ সাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ এনেকৈ এটা ভিডিঅ' বনোৱা হয় আৰু যদি তোমালোকে কিবা বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট কৰিবা মই ভালদৰে বুজাই দিম নেক্সট ভিডিঅ'ত যদি তোমালোকৰ ভিডিঅ' চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিবা কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি কাষত যোৱা বেল আইকনটো প্ৰেছ কৰিবলৈ একদমেই নাপাহৰিবা ধন্যবাদ